কথা কোৱাইতো মোৰ ব্যৱসায় কথা কোৱাইতো চলি আছে যাব লাগিব আৰু কেতিয়াবা দেউতাৰ লগত কথা পাতিলে ভিতৰৰ পৰা হয় নে এই সদায় জাৰ্নেলিষ্টটো ভালো লাগে বাট মোৰ বেছি ইণ্টাৰেষ্ট ভেটেৰিনেৰী লাইনত পঢ়া এই তাই ফণী এখন লৈ লয় ফণীখন লৈ মই ফোনৰ কেমেৰাটো লৈ পেলাই আমি এনেকৈ ৰেকৰ্ড কৰিছিলোঁ মানে PTC CTC তেতিয়াৰ পৰাই এতিয়া আছোঁ আমি অতনুদাৰ ঘৰত আছোঁ আৰু আজি আছামিজ মিক্সাৰত ইণ্টাৰভিউ হ'ব অতনুদাৰ লগত বহুত দিনৰ মূৰত আজি ইণ্টাৰভিউ হ'ব আৰু মোৰ 50K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ পিছত এইটো প্ৰথম ভিডিঅ' বিগ কংগ্ৰেচুলেশ্যন 50K হোৱাৰ কাৰণে আৰু অতি সোনকালে আমি আশা কৰিছোঁ 100K ফালাফালি হ'ব থেংক ইউ 50K বেছি ফালাফালি হোৱা নাই বাৰু আমি বেছি হাল্লা কৰা নাই 100K হাল্লা হ'ব 100K হ'ল আৰু কিমান দিন লাগিব সেয়া মোৰ মানে ভিউৱাৰসকলে গম পাব যিমান দিন নালাগে অতি সোনকালে হ'ব অতি সোনকালে যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আৰু অতনুদাৰ ঘৰটো অলপ দেখাই আছোঁ চাওক কি সুন্দৰ পৰিৱেশ খাই লৈছোঁ তাৰপিছত আমি কাম ষ্টাৰ্ট কৰিম ভেৰি টেষ্টি ছেটিং চলি আছে পূৰা ধুনীয়া পোহৰ পৰিব য়েছ আমাৰ ল'ৰাটোক বহুত ঠগা লাগিব বহুদিন কেমেৰা টাচ কৰা নাছিলে ন বহুদিন কেমেৰাটো আজি মিলাই আছে কালাৰ বহুদিনৰ পাহৰিছা নেকি পাহৰা নাই মানে বহুদিন মানে নিজে চলাই থাকিলে মানে এটা ছেটিংছটো মিলি থাকে হয় হয় অলপ মিলাই নাথাকে বঢ়িয়া কোৱা কেমেৰা মিলাই হৈ গ'ল কেমেৰা মিলা হৈ গ'ল এতিয়া ট্ৰাইপড ৰেডি কৰি আছে আৰু তাৰ আগতে মই মাস্কখন অকণমান খুলি লওঁ বৰ গৰম লাগিব বিৰাট গৰম বিৰাট নক'বা পৰিস্থিতিৰ দাহ খুলিব লাগিব আৰু পূৰা আছামিজ মিক্সাৰত খুব সুন্দৰ এটা ইণ্টাৰভিউ দিলে আৰু অতনুদাৰ মই মানে কেমেৰা বেক ছাইডত যেতিয়া আছিলোঁ মই এটা কথা মাৰ্ক কৰি আছিলোঁ মানে ভূষণে খুব সুন্দৰকৈ আপোনাক কুৱেশ্যনবিলাক কৰি আছিলে কেতিয়াবা খুব সৰু কুৱেশ্যন কৰি গৈছে কেতিয়াবা খুব মানে মাজে মাজে টাফ কিছুমান কুৱেশ্যনো কৰি গৈছে কিন্তু আপোনাক এক ছেকেণ্ডো লগা নাই সময় নাই হ'লেও কিছুমান মানে পলিটিক্সৰ পৰা ধৰি পেলাই আপোনাৰ ফিল্ম লাইনৰ পৰা গোটেই বস্তুবিলাক সামৰি পেলাই সুধিছে আপোনাক অলপো টাইমেই নালাগে কথাটো মানে কথা কোৱাইতো মোৰ ব্যৱসায় কথা কোৱাইতো চলি আছে বহুত বেছি ভাল লাগিলে আছামিজ মিক্সাৰত আজি ইণ্টাৰভিউ কৰি কেনেকুৱা লাগিলে ভাল লাগিল থেংক ইউ সদায় আপুনি বেলেগৰ ইণ্টাৰভিউ লৈ থাকে ঠিক আছে ভাল লাগিল তোমালোকৰ চেনেলটো কৰি মোৰ ভৱিষ্যত থাকিল ভৱিষ্যতে ভাল হ'ব বুলি আশা কৰোঁ থেংক ইউ খুব ব্যস্ততাৰ মাজত আছে বহুত বেছি সময় নলওঁ থেংক ইউ ঠিক আছে ইণ্টাৰভিউ কৰা হ'ল আছামিজ মিক্সাৰত খুব বেছি মানে সুন্দৰ এটা ইণ্টাৰভিউ হৈছে এয়া অতনুদাৰ আছে অতনুদাৰ সুপুত্ৰ অতনুদাৰ সুপুত্ৰ অৱয়ব তুমি মানে চৰি হা মাজতে অকণমান এণ্টাৰটেইন কৰি গ'ল ভূষণে আহি বাকী এনেই তুমি পঢ়া শুনা আৰু মানে মই বৰ্তমান কটন ইউনিভাৰ্চিটিত পঢ়ি আছোঁ ছেকেণ্ড ইয়েৰ পল চায়েন্স তাৰপিছত পঢ়া শুনাৰ বাহিৰেও আন কিবা কিবি কৰি আছোঁ আৰু তাৰপিছত জাৰ্নেলিজিমৰ পাতে যেনেকৈ দেউতায়ো কৰি আছোঁ ময়ো আৰম্ভণি কৰিছোঁ এটা তাৰপিছত তো সেই তাতে আৰু লিখা মেলা কৰি থাকোঁ আৰু ভূষণৰ লগত লোৱা ইণ্টাৰভিউটো মই চাইছোঁ খুব মানে প্ৰশ্নবিলাক তোমাৰ খুব বেছি ভাল লাগিছিলে ইউনিক আৰু মানে
প্ৰেজেণ্টেশ্যনটো খুব বেছি ভাল হৈছে গতিকে ভৱিষ্যতে আমি অতনু দাৰ দৰে এজন জাৰ্নেলিষ্ট হিচাপে মানে এটা মোৰ মন আছে যদি কৰিব পাৰোঁ বহুত ভাল লাগিব আৰু মানে যিয়ে হওক এই বিতৰ্ক বস্তুটো যিহেতু সৰুৰে পৰা দেখি আহিলোঁ সেইকাৰণে মই ভাবোঁ এটা মোৰ তাত প্লাছ পইণ্ট আছে যে মই জানো বিতৰ্ক হ'ব এইখিনি কথা গাত ল'ব নালাগে আৰু বিতৰ্কত কৰিম বুলি কেতিয়াবা ভয় লাগে নেকি নাই মোৰ এনেকুৱা লাগে যে মানে যি দেখিছোঁ কেতিয়াবালৈকে এনেকুৱা হ'ব যে বিতৰ্কৰ লগতে খোজকাঢ়ি যাব লাগিব আৰু কেতিয়াবা দেউতাৰ লগত কথা পাতিলে বিতৰ্ক হয়নে নহয় এই সদায় মানে ৰাতি টপিকৰ ওপৰত মানে হয় ৰাতি আমাৰ মানে কি হয় আমি যেতিয়া দেউতা আহে আমি প্ৰত্যেক দিনাই কথা পাতোঁ মানে দিনটোত কি হ'ল দেউতাৰ শ্ব'টোও মই চাওঁ মই লিখা যেতিয়া বনাওঁ মই দেউতাকো পঠাওঁ দেউতাও চাই অপিনিয়ন কেতিয়াবা মেটচ নহয় দেউতাই কয় যদি মানে এইটো এনেকুৱা হ'ব লাগিছে মই কওঁ এইটো এনেকুৱা তাৰপিছত লাগি যায় লাগি পালে মোক বেয়াকৈ কৈ দিয়ে মই আকৌ ৰুমত গুচি যাওঁ নেক্সট দিনা আকৌ নৰ্মেলতে এইটো চলি থাকে মানে নাই সেইটো পলিটিকেল ইছ্যুত মানে বিতৰ্কটো আহেই আৰু আহে আমি তেনেকুৱা হ'লেও আমি দুজনে এতিয়া যদি পলিটিকেলি কথা পাতি থাকোঁ কিবা নহয় কোনোবা এটা টপিকত আমি লাগিমেই মানে কিন্তু সেইটো একচুৱেলি চিৰিয়াছ নহয় কিন্তু চিৰিয়াছ নহয় মানে সেইটোৱে যুক্তি থাকিব লাগে যুক্তি তৰ্ক মানে একচুৱেল আৰ্গুমেণ্ট এটা থাকে আৰু দুইফালৰ পইণ্টটো আনিলে মোৰ কাৰণেও ক্লিয়াৰ হয় যে মই দুইফালে পক্ষটো জানো ভাল লাগিলে যদি তোমালোকৰ ঘৰত আহি আৰু বেষ্ট বিচেছ থাকিলে তুমি ভৱিষ্যতে খুব মানে সোনকালে মানে আমি ভাল সাংবাদিক দেখা পাওঁ এজন আশা কৰিছোঁ। মানে সবল সাংবাদিক নিৰ্ভীক মনৰ এজন সাংবাদিক হিচাপে তোমাক দেখা পাওঁ তাকে কামনা কৰিলোঁ থেংক ইউ ভাল লাগিল এইখন কেতিয়া ফটো হয় এখন 2012 নামেৰি গৈছিলোঁ নামেৰিত আমি উঠা সম্পূৰ্ণ বেলেগ এটা ৰূপ আৰু এতিয়া মই ওচৰৰ পৰা দেখাই দিছোঁ বৰ সৰু লাগিছে আৰু এতিয়া বৰ্তমান তোমাৰ মাইনা হয় নামটো কি আছিলে তোমাৰ মোৰ নাম আকৃতি ভূঞা আকৃতি কোন ক্লাছত পঢ়ি আছা মই ক্লাছ 8 বঢ়িয়া তুমি ভৱিষ্যতে মানে এই জাৰ্নেলিষ্ট লাইনটো কিবা ভাবিছা নেকি আৰুতো জাৰ্নেলিষ্ট এনেকৈ সৰুৰ পৰা এনে জাৰ্নেলিষ্টটো ভালো লাগে বাট মোৰ বেছি ইণ্টাৰেষ্ট ভেটেনাৰী লাইনত পঢ়া ভেটেনাৰীৰ বিষয়ে পঢ়া সেইটো বেছি ইণ্টাৰেষ্ট আছে মই ভেটেনাৰীৰ ডক্টৰ হোৱা সেইটো বেছি ভেটেৰিয়ান হোৱা ঠিক আছে আমাৰ ফালৰ পৰা বেছি চেছ থাকিলে আমাৰ মানে জাৰ্নেলিজিম বস্তুটো অলপ বেলেগ ধৰণৰ আমাৰ কি হৈছিল সৰুতে যেতিয়া কিমান আছিল মানে ক্লাছ 5-4 মান আৰু এই সৰু এই তাই ফণী এখন লৈ ফণীখন লৈ মই ফোনৰ কেমেৰাটো লৈ পেলাই আমি এনেকৈ ৰেকৰ্ড কৰিছিলোঁ মানে PTC CTC তেতিয়াৰ পৰাই দিওঁ সেইবিলাক বস্তু আছিল মানে সৰুৰ পৰা আমি এনেকৈ আমাৰ খেলাটো সেইটো আছিল মানে জাৰ্নেলিজিম আচ্ছা কিন্তু তাই ৱেটো অলপ বেলেগ বাছি ল'লে এতিয়া বেলেগ হৈ গ'ল তাই অলপ কুকুৰকেইটাৰ লগত খেলি ভাল পায় কিন্তু মানে কথা কোৱাত আছে কিন্তু মানে মই আছামিজ মিক্সাৰ ইণ্টাৰভিউটো চাইছোঁ মানে কথাটো খুব ধুনীয়া ৱেট মানে কথাটো ক'ব পাৰিছে ভৱিষ্যতে যদি ট্ৰাই কৰে পাৰিব চাগে ন এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু ন আমি এতিয়া আমাৰ লাগিল ঘৰটো অলপ দেখাই দিছোঁ এইটো হৈছে আমাৰ অতনু দাৰ ঘৰ